ডেভিড ফুকন। মই দিচাং এগ্ৰ টুৰিজিম প্ৰডিউচাৰ কোম্পানী ব'ৰ্ড অফ ডাইৰেক্টৰ হয়। চ' এইবাৰ প্ৰথমবাৰৰ বাবে আমি ইয়াত খেতি কৰা হৈছিলে, দাংবডি কৰা হৈছিলে, তাৰপিছত অ'টছ ফিডৰ কাৰণে কৰা হৈছিলে, তাৰপিছত মাকৈ কৰা হৈছিলে, বিলাহী, আৰু আমি ধান খেতিও কৰিছিলোঁ। ধান খেতিটো আমি ৰোৱাটো নহয়, যিটো বীজ ছিটিয়াই দিয়ে, তাৰপৰা এক্সপেৰিমেণ্ট কৰি চাইছিলোঁ এবাৰ প্ৰথমবাৰৰ কাৰণে। এনেকৈ বীজ জলকীয়াও কৰা হৈছিলে তাৰমানে। আৰু যিহেতু প্ৰথমবাৰৰ কাৰণে কৰিছিলোঁ, তো আমাৰ অকণমান টাইমিংটো লেট হ'ল, সেইকাৰণে প্ৰডাকশ্যন হৈছিলে যদি মাৰ্কেট ভেলুটো অকণমান কম হ'ল। বাকীটো লাভ নাই হোৱা বুলি ক'ব নোৱাৰি, লাভ হৈছে। খেতি কৰিলে লোকচানত নাথাকে, লাভতে থাকে। আৰু ইয়াত আমি এগ্ৰিকালচাৰৰ পৰা সহায়বিলাক পাইছিলোঁ, বীজ, মেনিয়ৰ এইবিলাক এগ্ৰিকালচাৰৰ পৰা আমাক দিয়া হৈছিলে। চ' যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে আমি কৰিছোঁ, তো অকণমান ট্ৰেইনিং নিচিনাও হৈছে, ভাল লাগিছে, প্ৰডাকশ্যনটো ভালেই পাইছোঁ। আৰু এয়া চাৰিমুঠীয়া গাঁও হয়। ইয়াত আমাৰ যিটো ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ, তেখেতলোকে মিলি এইডোখৰ প্ৰথমবাৰৰ বাবে কৰিছে। আৰু আমি অনাগত দিনত আৰু আমাৰ যিবিলাক ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ আছে দিচাং এগ্ৰ টুৰিজিমৰ আণ্ডাৰত, তো তেখেতলোককো কওঁ যে এনেকৈ ভালকৈ আমি আৰু খেতি কৰিলে মাৰ্কেটখন আমি ল'ব পাৰিম। আৰু যিহেতু ওচৰতো বজাৰ আছে, যেনেকৈ আমি বাহিৰৰ পৰা চব্জিবোৰ আহিব ধৰিছে, তো আমি ইয়াত কেনেকৈ এখন হ'লচেল মাৰ্কেট নিজেই তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে লগ লাগি খেতিটো কৰিব লাগিব। এতিয়া যি বাৰীখন চোৱা চিতা কৰি আছে, আৰু নাম তুলসী বৰাক, শ্ৰী বলিন বৰাক। মই এই খেতিতে লাগি আছোঁ আৰু বৰ্তমান।